নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তৰ ভিৰ হয় আৰু আজি আমি মন্দিৰটোলৈ আহিছোঁ। মন্দিৰটো হ'ল কামাখ্যা মন্দিৰ। বলক আৰম্ভ কৰোঁ। বতৰ যিহেতু ফৰকাল, তাতে আজি দেওবাৰ, সেয়ে বহুদিনৰ মূৰত পুনৰ মা কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰ দৰ্শন কৰোঁগৈ বুলি আহিলোঁ। অসমৰ লগতে দেশ বিদেশৰ পৰা মা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে দৈনিক অগণন ভক্তৰ সমাগম হয়। মা কামাখ্যা আৰু উমানন্দ মন্দিৰ বিষয়ে হয়তো সকলোৱে জানে, সেয়ে ইয়াৰ বিষয়ে বেছি নকওঁ, মাত্ৰ বৰ্তমানৰ স্থিতি কি তাকে এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম। তেন্তে আহক দৰ্শন কৰোঁ কামাখ্যা মন্দিৰ। মন্দিৰত যাবৰ কাৰণে ইয়াতে প্ৰৱেশ পত্ৰ আছে। পঞ্জীয়ন পত্ৰ লৈ আমি মা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে লাহে লাহে নীলাচল পাহাৰৰ ওপৰ অংশলৈ উঠি গৈ থাকিলোঁ আৰু অৱশেষত শাৰী পাতি থকা সকলৰ পাছত লাইন ধৰিলোঁ। বহু সময়ৰ পাছত আমি ইয়াত পাই গ'লোঁ। বাহিৰত মানুহ, ভিতৰতো মানুহ, অৱশেষত আমি ওলালোঁ। আমি কামাখ্যা মন্দিৰত আছোঁ। চাওঁ বহুত ভিৰ হৈছে। আপোনালোকে হয়তো আহিছে, ময়ো আহিছোঁ আগে। এইবাৰ আকৌ এবাৰ আহি গ'লোঁ। বহুত ভাল লাগে ইয়াত আহি। মাইনা হাই কৈ দিয়া বেটা। নমো নমো জয় নমো দেৱী কামৰূপা পতি পাৱনী দেৱী জয় 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 মা কামাখ্যা জয় জয় মা কামাখ্যা। মানুহবোৰ এতিয়াও আহি আছে সেইফালৰ পৰা। আমি আহি পূজা কৰিলোঁ। মা কামাখ্যা মন্দিৰ সম্পূৰ্ণ ভিউজটো আপোনালোকে ইয়াত দেখিব। চব নমো নমো জয় নমো দেৱী কামৰূপা পতি পাৱনী দেৱী জয় 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 মা কামাখ্যা জয় জয় মা কামাখ্যা। এইটো মন্দিৰটো আৰু এতিয়া আমি যাবলৈ হৈ গৈছে টাইমটো। ইয়াৰ পৰা আমি যাওঁগৈ এতিয়া। আমি এতিয়া কামাখ্যা মন্দিৰৰ পৰা ওলাইছোঁ। আমি এতিয়া যামগৈ আৰু এফালে যাম বুলি ভাবিছোঁ। আমি এতিয়া ব্ৰহ্মপুত্ৰৰ কাষৰ এখন ৰিজৰ্টত আছোঁ। আমি এতিয়া খাবৰ কাৰণে ৱেইট কৰি আছোঁ ইয়াতে।